কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে। আজি মই পনীৰ ৰেচিপি এটা লৈ আহিছোঁ, নিৰামিষ পনীৰ। এয়া বইল কৰি লৈছোঁ চানা, আলু কাটি লৈছোঁ, এইফালে লৈছোঁ পনীৰ আৰু জিৰা জলকীয়া পেষ্ট কৰি লৈছোঁ, গোটা তেজপাত আৰু গোটা জিৰা, টমেটো আছে। পনীৰখিনি এতিয়া মই কেৰাহীত অলপ সময়ৰ বাবে ভাজি ল'ম। কেৰাহীটো তেল অলপ দিছোঁ, মিঠাতেল। এতিয়া এইখিনি গৰম হওঁতেই পনীৰখিনি ভাজি ল'ম। এতিয়া মই পনীৰখিনি অলপ হালধি দি হাই ফ্লেমত অলপ ভালদৰে ভাজি ল'ম। এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। তাৰপিছতে এইখিনি এখন প্লেটত নমাই ৰাখিম। তাৰপিছতে পনীৰখিনি ভজা কেৰাহীটোতে অলপ মিঠাতেল দিছোঁ। ইয়াতে দিম গোটা জিৰা, তেজপাত যিখিনি মই থৈছিলোঁ আৰু জিৰা আৰু জলকীয়াৰ পেষ্টখিনি দিলোঁ। এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। ইয়াতে দিম হালধি আৰু নিমখ অলপ। এনেদৰে এই মছলাখিনি মই এতিয়া ভালদৰে ভাজি থাকিম ল' ফ্লেমত, যাতে মছলাখিনি পুৰি নাযায়। তাৰপিছতে দিছোঁ কাটি থোৱা টমেটোখিনি। এইখিনিও এনেদৰে ভালদৰে ভাজি ল'ম। তাৰপিছতে দিম আলু আৰু টমেটোখিনি অলপ সময়ৰ বাবে ভাজিব লাগিব। এইখিনি ভাজা হৈ গৈছে। এতিয়া দিছোঁ বইল কৰি থোৱা চানাখিনি। এইখিনি এতিয়া মই অলপ সময়ৰ বাবে ভালদৰে ভাজি থাকিম। এইখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে দিছোঁ পানী এগিলাচ। এইখিনি সিদ্ধ হোৱালৈকে মই অলপ দেৰি লৰাই চৰাই ঢাকি ৰাখিম। তাৰপিছতহে পনীৰখিনি দিম। এইখিনি প্ৰায় 7 মিনিটমান উতল অহাৰ পিছত তাৰপিছতে দিছোঁ এতিয়া পনীৰখিনি। তাৰপিছতে এইখিনিও অলপ দেৰি সময় মই ঢাকি ৰাখিম। ইয়াতে দিছোঁ মই 1 চামুচ খিচমিচ, সোৱাদৰ বাবে, খাবলৈ টেষ্ট হয় খিচমিচ কেইটামান দিলে। তাৰপিছতে পনীৰখিনি আমাৰ হৈ আহিছে। শেষৰ ফালে দিছোঁ 1 চামুচ গৰম মছলা। এতিয়া আমাৰ পনীৰখিনি খাবলৈ ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।